Hello guys, আজি আছিলে আমাৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ ইটি আৰু CSE ডিপাৰ্টমেণ্টৰ 8th সেমিষ্টাৰ দাদাবাসকলৰ ফেয়াৰৱেল আৰু তাৰ কাৰণে আমি প্ৰথমতে ৰাতিপুৱা গৈ কেনে গোটেইখিনি ঠিক ঠাক কৰিলোঁ। অকণমান সময় পিছত দাদাবাসকল ফেয়াৰৱেল পাৰ্টিলৈ আহি গ'ল। তাৰ পিছত লাহেকৈ আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ল। প্ৰজ্ঞানে এটা সৰুকৈ ড্ৰামা পৰিৱেশন কৰিলে। দাদাবাসকলে তেওঁলোকৰ এই 4 বছৰীয়া জাৰ্ণিটোৰ বিষয়ে আমাক সকলোকে চমুকৈ এটি বৰ্ণনা দিলে। পাৰ্টিৰ শেষত আমি সকলোৱে মিলি লাঞ্চটো কৰি ল'লোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ।